তাৰিখ 27 নৱেম্বৰ সময়ৰ পাৰ্থক্য 28 বছৰৰ কিন্তু এই 27 নৱেম্বৰে 28 বছৰৰ পাছত যেন পুনৰ পুৰাই দিছে ৰাষ্ট্ৰসমূহৰ সংঘ যুক্তৰাষ্ট্ৰীয় আৰ্হিৰ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ এককেন্দ্ৰিক স্বৰূপক অসমবাসীক চিন্তা কৰিবলৈ বাধ্য কৰাইছে কিদৰে ৰাষ্ট্ৰীয়তাবাদী চিন্তা চৰ্চাই গ্ৰাস কৰিছে অসমৰ আঞ্চলিক স্বাৰ্থক 1990 চনৰ আজিৰ দিনটোতেই অৰ্থাৎ 27 নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে জৰুৰী অৱস্থাৰ ঘোষণা কৰি কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ মাত্ৰ এমাহ পূৰ্বেই অসম গণ পৰিষদৰ চৰকাৰ ভংগ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিছিল সেই সময়ৰ ভাৰতবৰ্ষৰ সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আজিও 27 নৱেম্বৰ দিল্লীত অনুষ্ঠিত হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ চূড়ান্ত বৈঠক 28টা বৰ্ষৰ পাছত একেটা দিনতেই ৰাষ্ট্ৰীয়তাবাদী দলে এক পক্ষীয়ভাৱে অসম বিৰোধী সিদ্ধান্তৰ বাবে যেন বাছি লৈছে এই 27 নৱেম্বৰক যেন এক কাকতালীয় সংযোগ কি হ'ব যুটীয়া সংসদীয় সমিতিৰ বৈঠকত অসমীয়া জাতিৰ আবেগ অনুভূতিক সন্মান জনাবনে অসমীয়া সমাজ জীৱনৰ সৰ্বস্তৰত দীৰ্ঘদিন ধৰি চলি অহা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা গণতান্ত্ৰিক প্ৰতিবাদক শ্ৰদ্ধা জনাবনে কেনে স্থিতি গ্ৰহণ কৰিব জাতি মাটি ভেটিৰ কথা কোৱা জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে কি ভূমিকা গ্ৰহণ কৰিব জেপিচিৰ সদস্য অসমীয়া সাংসদে আজি পুনৰবাৰ পৰিষ্কাৰ হ'ব এই ভূখণ্ডৰ মৌলিক সমস্যা সমাধান আৰু ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ সদিচ্ছা কিমান অপেক্ষা মাথো কেইটামান ঘণ্টাৰ